নমস্কাৰ মই শান্তচং মই মনোজ তালে আকৌ এবাৰ পুনৰ সকলোকে স্বাগতম জনাইছোঁ আজি দীপাৱলী আজি আপোনালোকক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে আজি ইমান সুন্দৰভাৱে মৰাণত খুব সুন্দৰভাৱে পূজা উদযাপন কৰিছে প্ৰত্যেক ঘৰতে দীপাৱলী উদযাপন কৰিছে খুব সুন্দৰ সুন্দৰ লাইট ব্যৱহাৰ কৰিছে চাকি ব্যৱহাৰ কৰিছে তেওঁলোকৰ ঘৰখন যাতে এনেকৈ পোহৰ হওক তাৰে কামনা কৰিছোঁ ময়ো ঘৰৰ পৰা কালি আহিলোঁ আজি গাটো অকণমান বেয়া কালি মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ আমাৰ দীপাৱলীৰ কাৰণে আমি অকণমান প্ৰগ্ৰেম এটা আছিলে সেইটো দিছোঁ আপোনালোকে আৰু আজি আপোনালোকক জানিব পাৰিছোঁ কলা মন্দিৰ আমাৰ কেনেদৰে আমি খুব এটা আতংককাৰীভাৱে আমাৰ প্ৰস্তুত কৰিছে চন্দন দাই দীপাৱলী ইয়াতে আমি উদযাপন কৰিছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত ক'ব আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই খুব ভাল পাব আৰু ওচৰে পাঁজৰে কি কি হৈছে সেইবিলাক আপোনালোকে চাই থাকিব ধন্যবাদ থাকিল এনেকৈ চাই থাকিব আমাৰ চন্দন দা আজি দীপাৱলী চন্দন দা আপোনাক দীপাৱলী শুভেচ্ছা থাকিল ধন্যবাদ আৰু তোমাৰ চেনেলৰ সকলোলৈ তোমাৰ দৰ্শকসকললৈ দীপাৱলী পোহৰৰ উৎসৱ সকলোলৈ শুভেচ্ছা থাকিল আৰু পোহৰৰ হওক সকলোৰে জীৱন আজি আমি যোৱা বছৰটো পাতিবই নোৱাৰিলোঁ এইবছৰ অকণমান খোলা দিছে যিহেতু পাতিছে সকলোৱে উদযাপন কৰিছে আৰু আমিও আমাৰ কলা মন্দিৰৰ আমাৰ কেম্পাছত আমি সকলোৱে দীপাৱলী উদযাপন কৰিছোঁ আৰু চাই থাকিব সামন্ত আগলৈ আগবঢ়াই নিয়াৰ ধন্যবাদ থাকিল এয়া হৈছে আমাৰ মেৰী বাইদেউ দীপাৱলী শুভেচ্ছা থাকিল নমস্কাৰ আপোনালৈ থাকিল ধন্যবাদ থাকিল ধন্যবাদ ধন্যবাদ দেই এয়া আমাৰ অতি মৰমৰ মুণ্ডা আজি দুয়োজনে আমি বেমাৰ তথাপিও তাৰ মাজতেও বেমাৰ মাজতেও আমি তথাপিও দীপাৱলী উদযাপন কৰিছোঁ মুণ্ডা দীপাৱলী শুভেচ্ছা থাকিল আপোনাক তোমালৈও মোৰ ফালৰ পৰা থাকিল ধন্যবাদ আৰু তোমাৰ চেনেলৰ সকলো দৰ্শক বিনোদৰ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল ধন্যবাদ থাকিল মুণ্ডা এয়া আপোনালোকক দেখাইছোঁ ওচৰে পাঁজৰে মানুহবিলাকে খুব ধুনীয়াকৈ বন্তি এগছ প্ৰত্যেকৰে জ্বলাইছে কিয়নো পোহৰৰ যিটো উৎসৱ সেইকাৰণে পোহৰ কৰিছে ঘৰখন আৰু এনেকৈ চাই থাকিব মই ভিডিঅ'বিলাক আৰু ওপৰলৈ যাম ওপৰত দিম চাই থাকিব আপোনালোকে ধন্যবাদ আমি কলা মন্দিৰ কেম্পাছত ওপৰত আমি বন্তি জ্বলাব আমাৰ মুনুদাহঁতে ওপৰলৈ যাম এতিয়া দেখাই থাকিম আপোনালোকে চাই থাকিব ধুনীয়াকৈ এতিয়া আমি ওপৰলৈ গৈ থাকিম আপোনালোকে চাই থাকিব ধুনীয়াকৈ কলা মন্দিৰ কেম্পাছত খুব ধুনীয়াকৈ ওপৰত আমি চাকি জ্বলাম চাই থাকিব এতিয়া আমি গৈ আছোঁ ওপৰত আমাৰ চন্দন দাহঁত আহি আছে ওপৰলৈ কলা মন্দিৰ আমি কেম্পাছত ওপৰত খুব ধুনীয়াকৈ হাঁহি ইয়াতে গৈ আছোঁ আমি এতিয়া ওপৰলৈ আহি আছোঁ ওপৰত ধুনীয়াকৈ সজাম এতিয়া চাকি আৰু আমি মম ব্যৱহাৰ কৰিছোঁ দেই এইবাৰ দেৱালী আমাৰ লাইটৰ কোনো ব্যৱহাৰ হোৱা নাই চাব কিন্তু পৰিব দেই আপোনালোকক দেখাই থাকিম ঘৰত আচলতে আমি কৰা নাই আজি ইয়ালৈ আহিলোঁ মৰাণলৈ বুলি আহিলোঁ পূজা খুব ধুনীয়াকৈ দেখাইছোঁ ওচৰে পাঁজৰে ইমান ধুনীয়াকৈ পূজা দীপাৱলী খুব ধুনীয়াকৈ লাইটৰ কৰিছে মৰাণ টাউন হৈছে আমাৰ বাইদেউ খুব মৰমৰ বাইদেউ নামটো কি আছিলে চম্পা গগৈ বাইদেউ আপোনাৰ দেৱালী শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা ধন্যবাদ দেই এয়া হৈছে আমাৰ বাইদেউ ছোৱালী হৈছে মেৰী আপোনালোকক দেখাইছে বাইদেউ আজি অনুভৱ কেনেকুৱা দীপাৱলী ভাল লাগিছে বহুত ভাল লাগিছে ইমান চৰু কাষে ধৰক চাৰিও কাষে ইমান ধুনীয়া লাইট লগাইছে ধৰক মাটি চাকি লগাইছে আমাৰ ঘৰতো বহুতখিনি লগোৱা হৈছে কিছু ভাল লাগিছে আৰু এইটো উৎসৱতে বহুত ভাল লাগে সকলোৱে যেন কুশলে থাকক তাৰ বাবে মোৰ অশেষ ধন্যবাদ জনাওঁ ধন্যবাদ থাকিল বাইদেউ আজি মোক গিফ্ট এটা দিম কৈছে চানা গিফ্ট হয়নে হয় জ্বলা চানা মোৰ গাটো আজি ভাল নাই তথাপি মানে চানা দিম কৈছে চানা খাম আজি খুব ভাল লাগিব ন জ্বলা চানা ঠিক আছে দিয়ক নে বাইদেউ আজি বজাৰলৈ যায় বজাৰৰ পৰা আহিবগৈ আমি নাযাওঁ অকণমান এনেই ওলাই আহিছোঁ ধন্যবাদ থাকিল ধন্যবাদ
শ্ৰদ্ধেয় জ্যোতিপ্ৰসাদী ৰায়, আপোনালোকৰ সহায় সহযোগ তথা মৰম চেনেহত একান্ত কাম্য। গতিকে আপোনালোকক আহি আমাৰ ঠাইখন